নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি বহাগ মাহৰ প্ৰথমটো বুধবাৰৰ পৰা সমগ্ৰ অসমতে আপোনাৰ দেউৰী সমাজত আনুষ্ঠানিকভাৱে বিহু উৎসৱ আমাৰ নাচনী আহি আজি হুঁচৰি গাব আহিছে, বিহু গাব আহিছে। তাৰে আপোনালোকক দেখাব বিচাৰিছোঁ। ঠিক আছে চাওক। নৱহঁতৰ ঘৰলৈ আহিলোঁ এতিয়া মদ খাবলৈ। মদ খাব মানে কি, বিহু খাবলৈ। মদটো আমাৰ এইটো ট্ৰেডিশ্যনেল যিটো কি ৰখি। সেয়া চাওক, আমি সকলোৱে একেলগে আমি ট্ৰেডিশ্যনেল এইটো আমি একেলগে আমি এতিয়া উপভোগ কৰিম আৰু আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম। বিহু আমাৰ এতিয়া আজিৰ পৰা ষ্টাৰ্ট হৈছে, প্ৰথম বিহু বহাগৰ। আজি আপোনালোককো আমি দেখাবলৈ চেষ্টা কৰি আছোঁ, গতিকে আপোনালোকে চাই থাকক। অকণো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়াহে আপোনালোকে মজাটো পাব। ধন্যবাদ। ভতিজাই ৰাতিপুৱা বোকা খেলি এতিয়া গা ধুবলৈ আহিছে। গতিকে সি আমাৰ মানে কি, আপোনাৰ বুধবাৰে প্ৰথমটো আমাৰ দেওশালত বিহু হয়, আৰু দেওশালৰ পৰা বিহু আনি আমাৰ বিচুকোলা, যিটো নেকি বিচুকোলা বুলি কয়, তাত ৰাতিটো বিহু মাৰি আৰু বিহু ৰাতিপুৱাই সেই বিচুকোলাত বিহু মাৰি আপোনাৰ বোকা উঠি যায়। সেই তেতিয়া আমাৰ বিহু এফাকি গায়, চাজে বহ চিগাদা গাই যাজুব আদি ৰিংকাই। সেয়াই তাৰপিছত ৰাতিপুৱাব যেতিয়া নেকি সেই বিচুকোলাৰ গৃহস্থই আপোনাৰ কি শৰাই পাতি সেই বিহুৱা পাৰ্টিসকলক, বিহুৱা জীয়ৰী ডেকা গাভৰুহঁতক আপোনাৰ বিদায় দি সিহঁতে একেলগে গা ধুৱেগৈ। তাৰপিছতহে আমাৰ গাঁৱৰ ৰাইজে আপোনাৰ ঘৰে ঘৰে আপোনাৰ পূৰ্বপুৰুষসকলক মৃতকত দিয়ে, আৰু তাৰপিছৰ পৰাই আমাৰ সমগ্ৰ আপোনাৰ ৰাইজে আপোনাৰ ঘৰে ঘৰে বিহু খাবলৈ আৰম্ভ কৰি দিয়ে, আৰু ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে আপোনাৰ ঘৰে ঘৰে বিহু মাৰিবলৈ আপোনাৰ ষ্টাৰ্ট কৰি দিয়ে। সেয়া তাৰে আপোনাৰ চাওক, আমাৰ নৱহঁতে আপোনাৰ সেই আৰম্ভ কৰি দিছে। আমাৰ নৱহঁতৰ দুজনী নৱ, আপোনাৰ ডাঙৰ নৱ আৰু আপোনাৰ সৰু নৱ একেলগে আমি বিহু গাম। এতিয়া আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰি আপোনালোকে চাই থাকক। আপোনাৰ ভিডিঅ' অকণো বেয়া নাপাব, আপোনালোকে শেষলৈকে চাই থাকক। আপোনালোকে ভিডিঅ' বহুত ভাল পাব, আপোনালোকে এনজয় কৰক। আমিও এনজয় কৰিছোঁ, আপোনালোকে এনজয় কৰি আপোনালোকেও কমেণ্ট কৰক কেনেকুৱা পাইছে। নিশ্চয় মই ভাল পাব বুলি মই আশা কৰিছোঁ, নিশ্চয়কৈ ভাল পাবই। এনেকুৱা বিহুৰ বতৰত আপোনালোকে নিশ্চয়কৈ এনেকুৱা ভাল ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক আপোনালোকে, আৰু লাইক কৰক, কমেণ্টছ কৰক। অকণো আপোনালোকে শ্বেয়াৰ নকৰাকৈ নাথাকিব। আমাৰ নাতি 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 হাই কৈ দে, হাই হাই কৈ দে, হাই হাই কৈ দে, 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 হাই। নাই, গৰম উঠিছে, গৰমৰ কাৰণে তাই আজি মন ভাল নহয় নেকি। তাতে মানুহ ঢেৰ দেখিছে, আজি ঘৰতে আছে যে বিহু বুলি চবেই আহিছে। হাই কৈ দে, হাই হাই কৈ দে, হাই কৈ দে, হাই কৈ দে, হাই কৈ দে, হাই 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 কৈ দে। এতিয়া আমি সকলোৱে খুৰীহঁতৰ বৌহঁতৰ ঘৰত বিহু খাই আমি এতিয়া আমাৰ ঘৰলৈ চবকে নিমন্ত্ৰণ জনাইছোঁ, আমন্ত্ৰণ কৰিছোঁ। সকলোৱে আমি ঘৰতে গৈ
এতিয়া বিহু খামগৈ, আপোনালোকেও দেখাম। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো। ধন্যবাদ জনাইছোঁ আপোনালোকক শেষলৈকে ভিডিঅ'টি চোৱাৰ বাবে। এতিয়া ঘৰ আহি পাইছোঁ। এতিয়া ঘৰলৈ আহি আছোঁ। আমি ফূৰ্তি কৰিলোঁ, বহুতো নাচিলোঁ, ভাগিলোঁ, বহুতো বিহু খালোঁ সকলোৰে লগত। এতিয়া অকণমান আপোনালোককো জনাওঁ বোলো গোটেই আমাৰ ফেমিলি কি আছে কি নাই, কেনেকুৱা ধৰণৰ হৈছে ভিডিঅ' কোৱালিটি, এইবোৰ আপোনালোকে জনাই যাব। আৰু আপোনালোকক লগ পাম বাৰু অন্য এটি ভিডিঅ'ত। আৰু আশীৰ্বাদ কৰি যাব, ছাপোৰ্ট কৰি যাব। এনেদৰে মোক পৰৱৰ্তী ভিডিঅ'বোৰ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, যাতে আৰু নতুন ভিডিঅ' বনাই যাব পাৰোঁ আৰু আগবাঢ়ি যাব। নিশ্চয়কৈ আপোনালোকৰ আশীৰ্বাদ লাগিবই, আপোনালোকৰ মৰম লাগিব। গতিকে আপোনালোকে মোক সহায় কৰি যাওক। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ, বাই বাই।